अभाव ভূত পিঠা করে তোমার মান করে ভূত পিঠা নহয় নহয় আচলতে মই তোমাক ভয় কৈ আছিলো Oza, kochane próbowały.
সঁচাকৈ বেকাইছিলানে তোমাৰ কাৰণে যে সেই চাৰিআলিৰ চুকত মই কিমান সময়লৈকে আছিলো তুমি জানানে? চাৰিআলি চুকত কিয় ৰ'ব লাগে সদায় ৰ'ব ঠাইছো সঠিক সময়টো তুমি দিছিলা জানো? দিয়াটো নহ'ল এই ৰ'বা ৰ'বা আজি মই সোনকালে যাব লাগিব সোনকালে আকৌ কিয়? কাম এটা আজিতো ৰাতি আমাৰ ঘৰত যোৱা কথা আছিল তুমি মানে আমাৰ দুয়োৰে বিয়াৰ দিন ঠিক হোৱাৰ বাবে মোৰ সন্মানাৰ্থে আজি চব পক্ষৰ ঘৰত এটা পাৰ্টিৰ আয়োজন কৰা হৈছে তুমি সঁচাকে কৈছানে? হিচাপ কৰা কি ল'বা এইয়া আমাৰ এই নয়নে কি কৈছে জানা তোমাৰ দেউতাৰ বোলে ক'বলৈ মোৰ সাহসেই নাই সি আকৌ মোক তাৰ ভয়াতুৰ বুলি ভাবিছে আৰু সম্পদে একো কোৱা নাই কি নক'ব বোলে ককুৱে পাত কাটোতেই যাব নিককুৱে মাটিতেই খাব আৰু কোনোবা দিনাখন চিলনীৰে খাপ পৰা যেতিয়া ৰুটকে ওলাই নাযাব নহয় তই বাপেকে থাকিবি ক'ত লোৱাটো হৈ আৰু সুভাষ মইনো কথা ক'লো আছো সুভাষে কি ক'লে জানা মই বোলে সেই ভাওনাৰ বিলাপ পতা দি সেই বুলি বোলে তোমাৰ কান্দি কান্দি পঠাব লাগিব বুজিছ দে আভা তুমি বাৰু সঁচাকৈ কৈছিলা আভা তুমি বুজিবলৈ যত্ন কৰা চম্পকে এনেই কৈ আছে সঁচাই তাৰ ঘৰত পাৰ্টি আছে আভা নাই 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 ই সঁচা কথাই কৈছে নাই 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 তোমালোকৰ ভৱিষ্যতৰ সমালোচনাৰ বাবে মই পাৰ্টি কি ক'লা নাই 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 এই পাৰ্টি তাৰিখ সম্পূৰ্ণভাৱে বৰ্জনীয় কি ক'লা ঠিক আছে অতি সোনকালে তোমালোকৰ বাবে এটা পাৰ্টি আয়োজন কৰি আহিব লাগিব ঠিক আছে দিয়া মই দিছোঁ তেতিয়াহ'লে এপেক এপেক হৈ যাওক নেকি শুনিলো ভাই মই কিবা এই ব্ৰাণ্ড বিচাৰি ৰাখাম দেই তেনেহ'লে কি ভাবি সি চৰ্বত খাব নেকি চৰ্বত ক'ত থাকি খালে তই ভোজকি খাব লাগিব মই ক'ত খাই না বটলা বিখন কৰি নুফুৰিবি মই তহঁতক চবকে ঘৰত চবকে নোৱাৰো সিদিনাখন হৈছিলে সেইদিনা তোমাৰ দিছিলা মোক মোৰো দে কি হ'ল তই আজি আমাৰ সন্মানীয় গতিকে তই যি বিচাৰ তাকেই মানে আমাৰ বন্ধুৱে সুভাষ চৌধুৰীয়ে বোলে ধৰ্মগুৰু ওচৰত শৰণাপন্ন হৈছে কিয় সুভাষ কথাটো হয়নে কথা কিয় সুভাষ পেংলাই নকৰিবি কথাটো কিন্তু সঁচা আৰু তেওঁ কিন্তু সাধাৰণ কৰ্মচাৰী নহয় কিছুমান অলৌকিক শক্তিৰ অধিকাৰী এজন বিশিষ্ট কালিকাতক ধৰ্মৰ বিষয়ে তত্ত্বগধুৰ বক্তৃতা শুনিলে তহঁতো তেওঁৰ ওচৰত খবৰ ল'বলৈ বাধ্য আৰু কি জানো তেওঁ বোলে মৰা মানুহক জীৱন দান কৰিব আজিৰ যুগৰ ডেকা ল'ৰা হৈ ফাল্টু নীৰৱ কথাবিলাকক বিশ্বাস কৰক হেৰৌ তোৰ কথা শুনিলে সকলো বৈজ্ঞানিকে হাতত কমণ্ডল লৈ হিমালয়লৈ যাত্ৰা কৰিব লাগিব ধৰ্মৰ ওচৰবিলাক বাদ দে এইবিলাকক লাগি তই সুন্দৰ পাৰ্টিটোকে নষ্ট কৰা একদম কাৰেক্ট আমাৰতো ফোন কৰা মানুহ আছে হেল্ল' মন্মি কচোন বাকী তাতে আছো এতিয়াও আচ্ছা আচ্ছা ঠিক আছে তই তাতে ৰ মই আধা ঘণ্টাৰ ভিতৰত পাই আছো তই ওলাই থাক আচ্ছা কোনে ফোন কৰিছিল নহয় ভণ্টি শুনিও সঁচাকে ভণ্টি নে সঁচাকে ভণ্টি আকৌ হেৰি কাৰণ তাই এতিয়া আমাৰ ঘৰত এটা বাৰ্থডে খাবলৈ গৈছে মই পুৰা 6 বজাত তাইক ঘৰত গৈ অহাৰ কথা আছিল তাৰপৰা ইয়াত আহি চব পাহৰি গ'লো ৰে তই মই এটা কাম কৰ মই আধা ঘণ্টা আহি আছো তহঁতে প্ৰিপেয়াৰ কৰ মই আহি আছো ঠিক আছে আকৌ কি হ'ল
সঁচাকে ভণ্টি কি তাত কৰি আছে আমি চিৰিয়েল প্ৰেমত কৰিছে আমি এটা কথা কি জানো মই যে হয় কি আছে কি আছে ভাই এই দুটি ভিস্তি পুৰা হুইস্কি খোৱাৰ কাৰণে কি হয় হ'ল পোৱা নাই এই হুইস্কিটো বেয়া হ'ল একো কম হ'ল Hello, hello. Con có được rồi. Tôi như thế nào đây rồi? Đi xem cái nào thế? Rồi giờ này hết không bắt được. Không bắt được. Đây là cái gì? Gọi nó quay này. Này. Sao đi?
মই সুভাষ তুমি এই সময়ত নিশ্চয় কিবা বিপদত পৰি আৰু এটা হয় ছাৰ সেই ভাৰতৰ বিপদৰ পৰা ৰক্ষা পাবলৈ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আমাক ৰক্ষা কৰক প্ৰণাম স্বামীজী আপুনি তোমালোকৰ বিপদৰ কথা মই গম পাওঁ মদত বিষ থকাৰ বাবে তেওঁৰ মৃত্যু হ'ল হয় আপুনি আমাৰ বিশ্বজিতক জীয়াই দিয়ক ঈশ্বৰে যিদৰে মৃত্যুৰ বিধান ঠিক সেইদৰে তেওঁ মৃত্যুবৰণ মৰিবলৈ কোনেও ইচ্ছা নকৰে জীৱ স্বাভাৱিকতে স্বাস্থ্য কিন্তু জনশাস্তিৰ বন্ধনৰ ফলত ই বাৰম্বাৰ দেহান্তৰ কৰিব লাগে আমাৰ এই পাৰ্থিৱ শৰীৰটো প্ৰকৃততে পিন্ধনৰহে বস্তু বায়ুৰ নীলম মৃতলং ভয়ন্তং শৰীৰম অৰ্থাৎ সেই নশ্বৰ শৰীৰটো ভ্ৰম হৈ থাকিবলগীয়া হওক প্ৰাণবায়ু মহাবায়ুত বিলীন হৈ গতিকে তোমালোকৰ বন্ধুৰ বাবে কিয় নহয় স্বামীজী নহয় শাস্ত্ৰৰ যুক্তি দৰকাৰ আমাক বিৰাট নকৰিব আমি বহু আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সেই আশা পূৰণ কৰক প্ৰভু হয় স্বামীজী নহ'লে আমাৰ বন্ধুৰ লগতে আমিও আত্মঘাতী হৈ মৃত্যুবৰণ কৰিব লাগিব স্বামী জ্ঞানী লোকে তেনে কথা নকয় বা তোমালোকে যি আশা কৰি ইয়ালৈ আহিছা সেই আশা কেতিয়াও পূৰণ নহ'ব চন্দ্ৰকান্ত স্বামীজী গৌনা হৈছে চোৱা স্বামীজী কি হ'ব ইমান বহুত পাৰে নেকি বিপদটো ক'ত আছে গাড়ীতে আছে কি তোমালোকে ইয়ালৈ মৃতদেহ লৈ আহিছো আমি যি আশালৈ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সেই আশা পূৰণ কৰক নহ'লে আপোনাৰ বাহিৰে ৰক্ষা কৰোঁতা আমাৰ কোনো নাই স্বামীজী ভুল কৰিছা বাচাহঁত ভুল কৰিছা প্ৰভু ভগৱন্তৰ হস্তক্ষেপত তোমালোকৰ বন্ধুৰ ভগৱন্তৰ এই মৃত্যু কাৰ্যত হাত দিবলৈ যোৱা মানে মোৰ মূৰ্খামিৰ পৰিচয় প্ৰভু ভগৱন্তৰ লগত খেলা কৰা কোনো লোকৰে মংগল নহয় স্বামীজী নহয় আমি বহু আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু সকলোবোৰ ভবাৰ পিছতহে আমি ইয়ালৈ আহিছোঁ আমাৰ বিশ্বাস আপুনি মৃতৰ লোকক জীৱন দান কৰিব পাৰিব তাৰ বিনিময়ত আপুনি মোৰ উঠা বাচা উঠা তুমি ইমান অস্থিৰ হৈ পৰিছা মোৰ কথা শুনা তোমালোকে মোৰ বিষয়ে শুনিছা সেয়া ক'ৰ পৰা শুনিছা মানুহক পুনৰ জীৱন দান কৰাৰ ক্ষমতা মোৰ নাই
কিন্তু মন্ত্ৰ শক্তিৰে মানুহক মই মৃত্যুৰ পিছত এনে স্মৰণ ক্ষমতা দিব পাৰোঁ জীৱন্ত মানুহৰ দৰে অদ্ভুত স্বামীজি আমি তেনে শক্তি আপোনাৰ পৰা বিচাৰোঁ যি শক্তি লগ কৰিব আপুনি আমাৰ বন্ধুক জীয়াই দিব স্বামী মই অলৌকিক শক্তিৰে এটা মৃতদেহ পুনৰ মই জীৱিত কৰি তুলিব পাৰোঁ কিন্তু মই এই মন্ত্ৰ ঘূৰাইমনৰ পৰ্যন্ত তেওঁৰ মৃত্যু নহয় তাৰ পৰিণাম কিন্তু ভয়ানকো হ'ব পাৰে কাৰণে স্বামীজি এই শক্তি মই খুব কম দিনৰ বাবে এই কম দিনৰ ভিতৰতে যদি তাৰ মৃতদেহ অভাৱনীয় কথাবিলাক গম পাই যায় তেতিয়া পৰিস্থিতি ভয়াৱহ আৰু তেওঁ প্ৰতিশোধ পৰায়ণ হৈ উঠিব মুনাবচাহত মন্ত্ৰ শক্তিৰ দ্বাৰা যেতিয়া এটা মৃতদেহ স্মৰণ ক্ষমতা পায় সেই মৃতদেহটোৱে তেওঁলোকৰ স্বামীজি এটা মৃতদেহে যেতিয়া চলন ক্ষমতা পায় তেতিয়া তাৰ স্মৰণ শক্তি পূৰ্বৰ স্মৃতি শক্তি আদি সকলো ঠিকেই থাকে নে সকলো পাহৰি যায় কোনো পৰিৱৰ্তন নহয় সকলো সেই শক্তিৰ চলন ক্ষমতা আমাৰ বন্ধুক জীয়াই দিব অলপতে তেওঁৰ বিয়াৰ হোৱা কথা আপুনি তেওঁক জীয়াই দিয়ক মই তোমালোকৰ আশা পূৰণ কৰিম কিন্তু এটা চৰ্ত কি চৰ্ত স্বামীজি মাত্ৰ 3টা দিনৰ কাৰণে মই তোমালোকৰ বন্ধুৰ মৃতদেহত চলন আৰু 3টা দিনৰ পিছত মই মোৰ মন্ত্ৰ শক্তি পুনৰ ঘটাই ইয়াৰ ফলত তোমালোক বিপদৰ পৰা মুক্ত হবা আৰু মানুহে তেওঁৰ মৃত্যু স্বাভাৱিকভাৱে হৈছে বুলি ভাবি স্বামীজি আমাৰ বন্ধু 3 দিনতকৈ বেছি দিনৰ বাবে সেই শক্তি দিব নোৱাৰেনে ইয়াৰ কাৰণে তোমালোকে দুখ কৰা উচিত নহয় মই তোমালোকৰ মংগলৰ কাৰণে কৈছো 3 দিনতকৈ বেছি দিন চলন ক্ষমতা দিয়া ভয়াৱহতা আহিব পাৰে কাৰণ মই আগতেই কৈছো যে তোমালোকৰ বন্ধুৰ কাইটোত চলন ক্ষমতা দিম মাত্ৰ মন্ত্ৰ শক্তিৰ দ্বাৰা তেনেহ'লে স্বামীজি তেওঁৰ দেহত তেজ চলাচল নহয় উশাহ নিশাহ তেওঁ ল'ব নোৱাৰে আৰু তেওঁ এজন প্ৰাণ থকা মানুহৰ দৰে ঘূৰি ফুৰিব পাৰে চিন্তা চৰ্চা কৰিব পাৰে মাথো শ্বাস প্ৰশ্বাস ল'ব নোৱাৰিব তেওঁৰ দেহত তেজ নাই কিন্তু স্বামীজি এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে স্বামীজি সময়ত সকলো বুজি পোৱা কথা মন্ত্ৰ শক্তিৰ ক্ষমতা কিমান সেয়া তোমালোকে এই মন্ত্ৰ শক্তিৰ ক্ষমতা অসীম পৰি থকা কাঠৰ টুকুৰা এই মন্ত্ৰ শক্তি আৰোপ কৰি মই চৰণ ক্ষমতা দিব
এটা মৃতদেহ আৰু এটুকুৰা কাঠৰ মাজত কোনো প্ৰাপ্ত হ'ব স্বামীজী আপুনি তেনেকৈ কৰিলে হ'ব মৃত বন্ধুজনৰ বিয়া হোৱাৰ কথা আছিল তথাপিও আপুনি যি শক্তিয়ে নহওক প্ৰভু আপুনি মাত্ৰ জীয়াই দিয়ক তোমালোকে কথাটো বুজিবলৈ চেষ্টা নকৰে কিয় এই সমানখনত মই 3 দিনতকৈ বেছি দিব নোৱাৰিম হ'ব প্ৰভু হ'ব স্বামীজি হ'ব মাত্ৰ আপুনি 3 দিনৰ বাবে আমাৰ বন্ধুক সমান ক্ষমতা দিয়ক মাত্ৰ 3 দিনৰ কাৰণে দিয়ক 3 দিনতকৈ বেছি দিয়া মানে বিপদৰ সম্ভাৱনা যিকোনো প্ৰকাৰে আহিব পাৰে দিনৰ কাৰণে দিনৰ কাৰণে চন্দ্ৰকান্ত মাটিৰ গছ লৈ আহ নহয় মানে বিশ্বজিত তই চম্পকৰ ঘৰত হুইস্কি খাবলৈ অজ্ঞান হৈ পৰি গলি তোৰ জ্ঞান ঘূৰি নহাৰ কাৰণে আমি তোক দাঙি পেলাই এই স্বামীজীৰ ওচৰলৈ লৈ আহিম আৰু স্বামীজীৰ ঔষধৰ ফলতহে তই জ্ঞান ঘূৰাই পাবি এইটো বাৰু বুজিলো কিন্তু তোৰ এখন বৃহৎ নাৰ্ছিং হোম থাকোঁতে ডাক্তৰ যদি মোক ইয়ালৈ লৈ অহাৰ প্ৰয়োজন ভালেই হ'ল মোৰ আয়ুস বাঢ়িল তেন্তে ঠিকেই তোমাৰ আয়ুস বাঢ়িল
কি হলো এনেকুৱাখন কৰিছ যে তোৰ ঘৰলৈ মানুহ নহয় খোজ এটাহে আহিছে এই ৰুমৰ ভিতৰলৈ যাব কিয় কৰবাত যাওঁ নেকি নাই এনেই অলপ ওলাই যোৱাৰ কথা ভাবিছিলোঁ এই ৰাতিপুৱাৰ পৰা মই তলৌ তলৌকৈ ঘূৰি ফুৰিছোঁ বুজিছনে বিৰাট ভোক লাগি আছে এইটো ভাল নহয় আজি আমাৰ ওচৰলৈ গৈছিলোঁ তাৰপিছত এটা কথা কৈছোঁ যোৱা কেইদিনমানৰ পৰা মোৰ বাৰু কিবা পৰিৱৰ্তন আহিছে পৰিৱৰ্তন পৰিৱৰ্তন স্বভাৱৰ পৰিৱৰ্তন খোজ কাটলৰ পৰিৱৰ্তন কথা বাৰ্তাৰ পৰিৱৰ্তন নাই মইতো তেনেকুৱা কোনো পৰিৱৰ্তন দেখা নাই ভুল কৈছে মিছা কৈছে পৰিৱৰ্তন তয়ো দেখিছ বুজিছ কাৰণ পৰিৱৰ্তন তই নেদেখা হলে মোক দেখাৰ লগে লগে তই এনেকৈ ওচৰত নাখাওঁ এইবোৰ কথাটো বাদ দিছো আজি আভাই কি কৈছো জানো কি কৈছো মোৰ বোলে দেহাটো বৰফতকৈ বেছি চেঁচা হৈ আৰু এজন সুস্থ মানুহৰ দেহ বোলে ইমান চেঁচা হ'বলৈ নোৱাৰে এই মাত্ৰ মোৰ ওচৰলৈ গুচি দিছে এতিয়া তোৰ ওচৰলৈ যাব বৰ ডাঙৰ কথা এটা কৈছে এতিয়া তোৰ ওচৰলৈ যাব ঘণ্টা পাৰ হ'লেই আৰু মাত্ৰ 7 ঘণ্টা আছে তাৰ পাছত বিশ্বজিতৰ দেহটো অসাৰ হৈ পৰি যাব তোৰ দুখতে বিশ্বজিতৰ মৃত্যু ঘটিছে আভাক কি কবি আভাৰ মাক দেউতাকক তই কি কবি আভাৰ মাক দেউতাকক তই কি কবি নাই বিশ্বজিত মই যাবলৈ নিদিওঁ 3 দিনৰ পাছতো সি যাব নোৱাৰে সি এনেদৰে এনেদৰে
ভৱিষ্যতৰ বিপদৰ কথা জানি মই স্বামীজীক হত্যা কৰিছোঁ। আকৌ চিন্তা কৰিছোঁ, স্বামীজী প্ৰথমতে বিশ্বজিতৰ চৰণ ক্ষমতা মাত্ৰ 3 দিন, তাৰ পাছত সেই স্বামীজীক হত্যা কৰি তোৰ কি লাভ হ'ল কচোন? হা, যাৰ কপালত যি লিখা আছে সেয়াটো হ'বই। তই ভুল বুজিছ নয়ন। বিশ্বজিত এনেকৈ থাকি যাব। বিশ্বজিৎ আহিছে। কি হ'ল অ'? তোমালোকে মোক দেখিলে কিয় এনেকুৱা ফোন কৰ? আজি মোৰ ইয়াত ব্লেডেৰে কাটিলে দেখিছে ইমান ভালকৈ কাটিছে মই ভাবিছোঁ কিবা কিবি হ'ব কিন্তু তেজ নোলালো কিয় গেছ বনাইছা? চাহ ভাত দিছোঁ। বিষ অনুভৱ কৰিছনে? বিষটো নাই অনুভৱ কৰে বিষ নাই, বিষ নাই, বিষ নাই। তাৰ কাৰণ কিন্তু তহঁত সকলোৱে জানো। তহঁতে মোৰ পৰা বহুত কিবা কিবি লুকুৱাইছ নয়ন। তই ইমান নাৰ্ভাছ হৈছে কিয় কচোন? এটা কাম কৰ, তোক মই মোৰ চেম্বাৰলৈ লৈ গৈ এটা ভালদৰে এটা চেক আপ কৰি দিম। বলচোন বল, তই বল আহ। এইটো কেনেকৈ সম্ভৱ? যিবিলাক মানুহ কেনেকৈ পচিব পাৰে? ভুল নকৰিবি চম্পক, বিশ্বজিৎ জীৱিত নহয়। স্বামীজীয়ে বেয়া বেয়া কৈছিল যে এটুকুৰা কাঠৰ টুকুৰা আৰু বিশ্বজিতৰ মাজত কোনো পাৰ্থক্য নাই। নাইবা তই স্বামীজীক হত্যা কৰাৰ লগে লগে তাৰ দেহৰ পচন আৰম্ভ হৈছে। তাৰ মন্ত্ৰ শক্তি বলত কিবা এটা শক্তি তাৰ ভিতৰত সোমাই আছে। এইবোৰ চব তোৰ কাৰণে হৈছে। চব ঠিকানা মাৰিব লাগে তই। আজি তোৰ কাৰণে মানুহ কৰি পঢ়া হৈছে। মই এইবোৰ কি কৰি পেলাম? এখন লোক কাম কৰা, ইমিডিয়েট 12 নম্বৰ ৱাৰ্ডৰ বেডখন ৰেডি কৰা। তহঁতে মোৰ কি চিকিৎসা কৰিবি নয়ন? মই সকলো গম পাই গ'লো বুজিছ, সকলো গম পাই গ'লো। মানুহ ভুল নুবুজিবি বিশ্বজিৎ, মইতো সকলো কথাই কওঁ। আগতে তই ভিতৰলৈ গ'ল আছোন। হেল্ল' ছাৰ, মই নিৰ্মালীয়ে কৈছিলোঁ। আপোনাৰ ঘৰ বুঢ়াছা এতিয়াই মাতিছে, মানে টাইমত মাতিছে ছাৰ। এটা সাংঘাতিক এক্সিডেণ্ট কেছ, সোনকালে আহক ছাৰ। ফোন কৰিলা? কৰিলোঁ ছাৰ। ঠিক আছে, এতিয়া আহিম বুলি কৈছে। আহিম বুলি কৈছে। ঠিক আছে। মিষ্টাৰ গোহাঁই, মই কৈ আছোঁ আপুনি নিশ্চয় বুজি পাইছে। হয় মই গম পাইছোঁ। আচ্ছা কওকচোন। মানে এক্সিডেণ্টটোৰ কথা আপুনি ইতিমধ্যে গম পাইছে। হয়। সেইটো দুখনীয়া হ'লেও মোৰ উপায় নাই। কিন্তু কি এটা কাম কৰক, আগতে আমি এক্সিডেণ্ট কৰা পেচেণ্টৰ চাই লওঁ, তাৰপিছত মই আপোনাক এটা অবিশ্বাস্য কাহিনী কওঁ। আহক ঠিক আছে ছাৰ, ভিতৰত কওক। হ'ব ছাৰ।
নহয় কওকচোন কি হৈছে এই, মানে অকণমান মূৰটো দাঙিব নেকি হয় কওকচোন আচ্ছা হেৰি আপোনাৰ বাৰু চাকৰি আছে নেকি বাৰু হয় কিয় মানে মানে ঘৰো ইয়াতে নহয় মই ইয়াতে কামহে কৰোঁ এই মই কথা এটা সুধিম বুলি ভাবিছিলো হে হয় এই মানে আপোনাৰ নামটো ক'ব নেকি বাৰু? হয় মোৰ নাম নিৰ্মালী দেৱী নহ'ব 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 ভুল ভাবিছিলো কি ভুল ভাবিছিলে মানে নহ'ব কিবা সেই বেগত চেগত হ'ব বুলি ভাবিছিলো অ হয় নেকি অ পিছে আপোনাৰ নামটো মই নামটো আৰু নকওঁ দেই নামটো নকয় কিয় নকয় টোপনিটো কিন্তু ৰ'বা মিষ্টাৰ গোহাঁই এইটো সম্ভৱ কথা আপুনিতো নিজ চকুৰে দেখিলে চেষ্টা Yes, sir. থেংক ইউ আপুনি নিজ চকুৰে দেখিছে হয় কিছু কিছু শুনি আছোঁ বিশ্বজিৎ মোৰ অন্তৰংগ বন্ধু সিদিনা মই মোৰ বন্ধু চম্পক আৰু সুভাষ চম্পকহঁতৰ ঘৰত বহি কথা পাতি আছোঁ সেই সময়তে হঠাতে বিশ্বজিৎ সোমাই আহিল আৰু সি আহি পেলাই ক'লে উন্মাদৰে আচৰণ কৰি পেলাই ক'লে যে মোৰ কি হৈছে চাওক কিন্তু মই কথাটো বিশেষ গুৰুত্ব নিদিলোঁ সেইদিনাৰ পৰা কি মন মই অকল উদাস মানে পৰহি হঠাতে সি সোমাই আহি ক'লে যে মোৰ দেহত তেজ বৰফৰ দৰে চেঁচা হৈ পৰিছে তাৰ পিছদিনা কৰি হঠাতে আহি পেলাই দুটা হাতখন দেখুৱাই পেলাই ক'লে যে তাৰ হাতৰ তেজ তাৰ তেজ বৰফৰ দৰে চেঁচা আৰু তেজ অকমানো ওলোৱা নাই এইবোৰ সন্দেহ হোৱা প্ৰাৰম্ভিক চিকিৎসা আৰম্ভ কৰিলোঁ মই উচিত সিদ্ধান্ত আহিল যে বিশ্বজিতৰ দেহত লাভ নাই সঁচা উশাহ নিশাহ দিয়াৰ কোনো উৎসৱ নাই মই এতিয়া প্ৰাৰম্ভিক চিকিৎসা আৰম্ভ কৰিবলৈ সহযোগী ডক্টৰসকলক খবৰ দিছোঁ চিকিৎসা বিজ্ঞানৰ মতেই মই চিকিৎসা আৰম্ভ কৰিম তেনেকৈ এইমাত্ৰ আহি পাব পিছে এতিয়া কৈছোঁ মই ঠিক আছে বাৰু মই এতিয়া আহোঁ হয় এছ পি ছাৰক মই খবৰ দিম তেওঁ নিজেই কেছটো চাই ছাৰ মানুহজনে বিচনাৰ পৰা নামিছে ছাৰ এইবুলি তুমি এনেকৈ উশাহ খাই দৌৰি আহিব লাগে নে মানুহ ছাৰ হ'ব ঠিক আছে তুমি যোৱাচোন গোহাঁই হয় মই আহিছোঁ ভাল ছাৰ হ'ব ছাৰ এয়া তহঁতে কি কৰিলি মোৰ এই ৰূপ সেই অৱস্থা চাবলৈ তহঁতে মোক জীয়াই ৰাখিলি মইতো মৰিছিলো নয়ন কিন্তু এনেকুৱা এটা জীৱন তই মোক কিয় দিলি মানুহৰ ঘৃণাৰ পাত্ৰ হবলৈ মোক দেখিলে আজি মানুহ ভয়ত পলাই ঘৃণাত নাক কুচাই নয়ন ঘৃণাত নাক কুচাই এই ক্ষেত্ৰত মোৰ গাত সময় তই এনেকুৱা জীৱন মোক কিয় দিবি তই নয়ন কিয় দিবি যদি নিজেই বাচিবলৈ তহঁতে এনে কাম কৰিছিলি তেনেহ'লে স্বামীজীৰ লগতে কাম কৰা নাছিলি কিয় তই কিয় স্বামীজীক হত্যা কৰিছিলি এই ক্ষেত্ৰত মোৰ কোনো দুখ নাই বিশ্বজিৎ মই স্বামীজীক হত্যা কৰা নাই আৰু সেই সময়ত মই তাত উপস্থিত নাছিলোঁ তেন্তে দুখ তাৰ আমাৰ কাৰো নহয় বিশ্বজিৎ কাৰো নহয় আমি স্বামীজীৰ কথা আচলতে বুজি নাপালোঁ বিশ্বজিৎ স্বামীজীৰ কথা বুজি নাপালোঁ নয়ন মোৰ গাৰ
পচা পচা গুণটোৱে চাগে তোক বৰ বেয়াকৈ আমনি কৰিছে নহয়নে তোৰ ঘিণ লগা নাই বিশ্বজিৎ বল বল ভিতৰলৈ বল তোৰ গোটেই গা দেহটো মই বেণ্ডেজ কৰি দিম যাতে তোৰ দেহৰ পৰা মনে অপুৰে চকলে চকলকৈ ভৰি পৰিব নোৱাৰে বল বিশ্বজিৎ তই ভিতৰলৈ বল বিশ্বজিৎ তই যা দেখি মানুহে জানো মোক আগৰ দৰে আগবাঢ়ি ল'ব মই মোৰ মাহঁতে চাগে কি ভাবিছে আৰু এই আভাজনীয়ে জানো মোক আকৌ আগৰ দৰে ভাল পাব মোক জানো মাহঁতে আকৌ আকোৱালি ল'ব মোক জানো দেউতাই আকৌ আকোৱালি ল'ব মোক জানো কোনোৱে আকৌ আকোৱালি ল'ব দেখি তুমি ভয় নাখাবা দেউতা মই তোমাৰ বিশ্বজিৎ আজি মায়ে মোক দেখাৰ লগে লগে অজ্ঞান হৈ পৰিল দেউতা এয়াই মোৰ জীৱন আজিৰ পৰা চাগে মই কাৰোৰে পৰা মৰম চেনেহ ভাল পোৱা নাপাব দেউতা কাৰোৰে পৰা নাপাব দেউতা ল'ৰা হিচাপে মই তোমালোকক একোৱেই দিব নোৱাৰিম মই আৰু কোনোদিন যাব নমস্কাৰ মিষ্টাৰ বল এই বিভাগ দিশা আপোনাক আমনি কৰাৰ বেয়া নাপাব আপোনাৰ ল'ৰা মানে যোৱা নিশা নয়নজ্যোতি গোহাঁই নাৰ্ছিং হোমৰ পৰা বিশ্বজিৎ পলাই
এখেতৰ আকৌ কি অজ্ঞান হৈ পৰি গৈছে মৰিল নেকি নাই নাই অজ্ঞান হৈ পৰিছে মানে বুজি পাইছো এখেত এনেকুৱা কিয় কৰিছে বুজি পাইছো হে মতা মাইকী কাজিয়া কৰি ছাৰ লাঠিয়ে কোবাৰ শেষত এনেকে ঈশ্বৰী ঘৰ আমি এতিয়া আহিছো ছাৰ বলক ছাৰ ছাৰ এই গোন্ধটো মুখত হ'ব ছাৰ পিছে পিছে গৈ থাকিলে ঠিক আছে হ'ব ছাৰ বলক বিশ্বজিৎ বোলা ভূতটোৱে পালে ৰক্ষা আৰু আমার বিনে কেউ নাই জয় 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 সন্তোষী মাতা জয় জয়
ছাৰ অ আপুনি মোক চিনি পোৱা নাই হ'বলা নাই কিয় সেইদিনা যে সেই জেইন খালী গাঁৱৰ কেছটো অ আপোনাক চোন লগ পাইছিলোঁ ছাৰ হেই হৈ যাম এই যে ছাৰ হাঁহ চোৰৰ কেছটো মনত পৰিছে ছাৰ আপুনি যে মোৰ সেই হাঁহটো ধৰিবৰ বাবে 2 কোটি টকা বিচাৰিছিল মই যে টকা দিব নোৱাৰি ছাৰ হাঁহ কৰি দুহালৈকে আপোনাক দিছিলোঁ পাহৰিলে হ'ব ছাৰ কে কৰি দিছিল 2 কোটি দিছিলোঁ ছাৰ আপুনি 2 কোটি বিচাৰিছিল মই হাঁহ কৰি দুহালি দিলোঁ ছাৰ হয় নেকি কিহৰ কাৰণে দিছিল হাঁহ চোৰ মেঘালয় ধৰিবলৈ ছাৰ সেইকেইটা কিবা এটা কৰক ছাৰ সেই মেঘেলা আৰু উৎপলে আমাৰ গোটেই গাঁওখন শেষ কৰি পেলাইছে এইবাৰ চাবি তাক একদম পুখুন্দামান দি মুখ ঠেকেচা দি এইবাৰ লকাপত ভৰাই একদম ভালকে দিব ছাৰ একেবাৰে পিহি দিব একদম কিয় কোনো বিশ্বাস হোৱা নাই কিয় বা বিৰি আছে বিহি মানে ছাৰ আছেহে পাকিহঁতে খাওঁ ছাৰ আজিকালি ছাৰ থাকোঁতে এটাহে আছে ছাৰ পকাই মেলি থৈ দিছিলোঁ কিবা ছাৰ লওক ছাৰ দিয়া চলা ছাৰ আছে ছাৰ কথাটো কি ছাৰ মই খাটাং তই এতিয়া আৰু ভূত নহয় বুজিছ তই আৰু ভূত নহয় এটা হেৰি নহয় কওক ছাৰ ছাৰ তোৰ ভৰি কিখন আছিলে নাই আছে ছাৰ দিয়া ছাৰ নাই তোৰ DSLR-টো নিয়ছলা হৈ গ'ল যা কেতিয়াবা আমাৰ গাঁৱলৈ গ'লে 1 ট্ৰাকমান মোৰ ঘৰত আছে তই 4 ট্ৰাকমান লৈ আহিবি বুজিছ 4 ট্ৰাকমান লৈ আহিবি হ'ব ছাৰ তোৰ কিন্তু মোৰ বিশ্বাস হোৱা নাই দেই কিয় ছাৰ তই হেৰি কৰচোন ঐ আল্লাহ বুলি ক আওতা আল্লাহ নেকি কি ক'লা ছাৰ আল্লাহ বুলি ক আল্লাহ আল্লাহ বাছ হৈ গ'ল এতিয়া তই ভগৱান বুলি ক ছাৰ সেইটো ক'ব লাগিব আৰে ক না ভগৱান বাছ এতিয়া আৰু খাটাং হয়নে ছাৰ আৰু খাটাং কিবা খাটাং ছাৰ এই তই আৰু ভূত নহয় এইটোৱে খাটাং মই ভূত ছাৰ ছাৰ এই লক্ষণ 20 টকা দি দিয়ক 20 টকা কিয় দিয়ক আৰু ছাৰ দুখীয়া মানুহ তই গেলা খাবলৈ দিয়ক ছাৰ এইটো ল 10 টকা এই ৰ ধৰি মাৰি দিব ছাৰ আপোনাক মই কিমান বিচাৰিছিলোঁ 20 টকা আপুনি মোক দিলে কিমান 10 টকা আপোনাৰ পৰা পাওঁ কিমান 10 টকা আপুনি মোৰ পৰা পাব কিমান 10 টকা কুইক কি অংক দিলে আরে এইটো পাইছো না এইটো গোন্ধটো গোন্ধাইছে কেতিয়াবা গোন্ধটো পাইছো নে নাই পাইছো এইটো গোন্ধাইছে এইবিলাক এইবিলাক চাক নহয়
পিয়াজটো কেঁচু ছাৰ নকৰিবি মই মোৰ বন্ধু বিশ্বজিৎ মোক নামাৰিবি বিশ্বজিৎ মই একো কৰা বিশ্বজিৎ তই মোক নামাৰিবি এইবোৰ তই কি কৈছ মইতো তোক মাৰিবলৈ অহা নাই বৰঞ্চ মই তোৰ পৰা এটা সহায় বিচাৰি আহিছো হয় সহায় আচ্ছা তহঁতে মোৰ জীৱন ৰক্ষাৰ্থে যিখিনি কৰিলি তাৰ পৰিণামটো তহঁতে দেখিছই কি হ'ল মোৰ গাৰ ভেকেটা ভেকেট গুণটোৱে তোক বৰকৈ আমনি কৰিছে নাই যদি এবাৰ নাহো কিয় মোলৈ চা চব্দ এজন জীৱিত মানুহৰ যদি মোৰ দৰে অৱস্থা হয় তেন্তে তেওঁৰ পক্ষে কথা কোৱাটোৱে সম্ভৱ অসম্ভৱ হৈ পৰিব কিন্তু মই কথা ক'ব পাৰিছো মই খোজ কাঢ়িব পাৰিছো আৰু মই আহাৰ খাব পাৰিছো এয়া চাগে মন্ত্ৰ শক্তিৰে গুণ নহয় জানো চব আৰু এতিয়াৰ পৰা মোৰ অৱস্থা চাগে আৰু বেয়া হৈ যাব জানো এই নয়নে বান্ধি দিয়া এই বেণ্ডেজবোৰ আঁতৰাই দিলেই চাগে মোৰ দেহৰ পৰা এটুকুৰাকৈ মঙক তুলসীয়ে কৰিব তথাপিও কিন্তু মোৰ মৃত্যু নহয় বুজিছনে নাই মোৰ মৃত্যু যে একেবাৰেই নহয় কাৰণ এক অলৌকিক শক্তিয়ে মোৰ চলন ক্ষমতা তৈয়াৰ কৰিছে হস্পিটেলৰ পৰা কিয় পলাই আহিবি কিয় হস্পিটেলৰ পৰা পলাই অহাৰ বাবে তহঁতে নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছ বাৰু এইবোৰ কথা তই এতিয়া বাদ দে মই তোৰ ঘৰত কেইঘণ্টা মানৰ বাবে আত্মগোপন কৰিবলৈ বিচাৰো আৰু এই আত্মগোপন কৰি থকা সময়খিনিৰ মাজত মই আভাক লগ পাবলৈ বিচাৰো আভা जाना तुम्हें जाना 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 বিশ্বজিৎ এইদিন মই আভাক লগ পোৱাৰ কোনো প্ৰশ্ন নকৰিবি কোনো প্ৰশ্ন নকৰিবি নাই মই আমাক লগ কৰা কোনো খুজি কৰিব পৰা নাই মইতো বাৰে বাৰে প্ৰশ্ন কৰিবলৈ মানা কৰিছো তই যিকোনো উপায়েৰে মোক এইকণ সহায় কৰিলে বুজিছ আৰু আভাৰ চাগে মোক লগ পাবলৈ বৰ কৰি ব্যাকুল হৈ আছে লগতে চাগে কি অৱস্থা হৈছে ঠিক আছে মই বাৰু আমাক ফোন কৰি মাতি আছো এই সম্পদ মই এইখন ঘৰত থকা সময়লৈকে মই ইয়াৰ পৰা ওলাবলৈ নোৱাৰো মই তহঁতক কেতিয়াও বিশ্বাস নকৰো সম্পদ কেতিয়াও বিশ্বাস নকৰো তই ইয়াৰ পৰা ফোন কৰি মাতিলে নাই ঠিক আছে কি আৰু মাতি আছো মোৰ ঘিণ লাগিছে চাগে ন তোৰ বৰকে নাই চা ঘিণ কৰিলেও যে মোৰ কোনো উপায় নাই বুজিছ মোৰ দেহৰ ঠায়ে ঠায়ে
পোকে বাহ লৈছে মহে কণী পাৰিছে আৰু কাৰ বাবে মোৰ এই ৰূপ ক'বলৈ পালে বন্ধুৱে মনে থাক তহঁতৰ বিশ্বজিতৰ কাহানী বাই মৃত্যু ঘটিছে এয়াতো কোনোবা আত্মাহীন একদিন জীৱনতে তই আশালৈ ফোন কৰি মাত্ৰ মাতি দে আৰু কিন্তু সাৱধান কোনেও যাতে মোৰ উপস্থিতিৰ কথা একেবাৰে উমান কাম এই কাম নাই একো নাখাওঁ তই মাত্ৰ ফোনটো কৰি দে যায় ঠিক আছে এতিয়া এটা কাম কৰিব লাগিব বুজিছ মোক থাকিবলৈ তই এটা অন্য কোঠা দে কাৰণ তোৰ ঘৰলৈ যদি কোনোবা আহি যায় তেন্তে মোৰ উপস্থিতিৰ উমান পাব পাৰে সুভাষ বা নয়নো আহিব পাৰে কিন্তু সাৱধান দেই কোনেও কাহানিও যেন মোৰ উপস্থিতিৰ কথা গম নাপায় বুজিছ সাৱধান মই ভিতৰলৈকে যাওঁ বিশ্বজিতৰ নৰাকংকালৰ দ্বাৰা আৰু এজনক হত্যা কৰা বাতৰিয়ে ইতিমধ্যে সমগ্ৰ ৰাজ্যখনতে আলোড়নৰ সৃষ্টি কৰিছে নৰকংকালৰূপী বিশ্বজিতে যোৱা 15 ডিচেম্বৰ তাৰিখে সন্ধিয়া 6 মান বজাত নাহৰণি হাবিত আৰু এজন লোকক হত্যা কৰিছে বুলি পুলিচ সূত্ৰে প্ৰকাশ কৰিছে উক্ত ঘটনাত বলি হোৱা লোকজন পথাৰৰ পৰা ঘৰলৈ বুলি উভতি আহোঁতে বিশ্বজিতৰ নৰকংকালে আগুচি ধৰে আৰু থিতাতে ডিঙি চেপি হত্যা কৰে এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীজনক পুলিচ কনষ্টেবল নিজামুদ্দিন ৰহমান সেই সময়ত ৰহমান নিজ ঘৰৰ পৰা কৰ্মস্থলীলৈ বুলি আহি আছিল আমাৰ নিজস্ব প্ৰতিনিধিয়ে প্ৰত্যক্ষদৰ্শী ৰহমানক লগ ধৰি সোধা কৰা তেওঁ কয় হত্যাৰ আগমুহূৰ্তত উক্ত খেতিয়কজনৰ লগত তেওঁ কথা পাতি আছিল তেখেতৰ পিছফালৰ পৰা সেই কংকালটো আহি সেই খেতিয়কজনৰ ডিঙিত চেপি ধৰে আৰু লগে লগে খেতিয়কজন মাটিত ধৰি পৰে খেতিয়কক হত্যা কৰা দেখি ৰহমান পলাই সাৰিবলৈ সক্ষম হয় আৰু থানাত কথাটো অৱগত কৰে লগে লগে জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় যদিও মৃতদেহটোৰ বাহিৰে ঘটনাস্থলীত একো চিন পোৱা নগৈছিল বৰ্তমান কংকালটো অনুসন্ধানৰ বাবে জোৰ তদন্ত চলি আছে এই বাতৰি লিখা পৰলৈকে পুলিচে কোনো সম্ভেদ উলিয়াব পৰা নাই এই লৈ পুলিচ প্ৰশাসনৰ নিৰ্দেশন কৰিছে উল্লেখযোগ্য যে নৰকংকালটো অঞ্চলটোত এজন শিক্ষিত সৎ যুৱক হিচাপে পৰিচিত আজিৰ পৰা প্ৰায় 15 দিনমান আগলৈকে সুস্থ আছিল এই ঘটনাৰ আঁৰত কিবা অশুভ শক্তিৰ প্ৰভাৱ আছে বুলি সচেতন নাগৰিকে দাবী কৰিছে সেইকাৰণে বোলা দুৱাৰ মাৰি ভিতৰতে সোমাই আছে বাৰু কওকচোন মোক হঠাতে ফোন কৰি মাতিলে যে কিবা জৰুৰী কাম আছিল নেকি আজি বাতৰি খুব কৰিছিলে
আজি শুনিলো যোৱাকালি বিশ্বজিৎ নিজৰ ঘৰলৈ গৈছিল কিন্তু কি হ'ল মুখটো বৰ বেয়াকৈ নাকলাইছে আৰু বেছি সময় মই ইয়াত থাকিলে উশাহ নিশাহ বন্ধ হৈ যাব তুমি হস্পিটেলত বিশ্বজিৎক দেখিছিলা দেখিছো কি যে বিভৎস চেহেৰা সেয়া কেনেকৈ ঘটিল সম্পদা বিশ্বজিতক লৈ যিবোৰ ঘটনা ঘটিছিল সেই সকলোবোৰে যে অলৌকিক সেইদিনা হস্পিটেলত তাক লগ কৰিবলৈ যাওঁতে যিখিনি সময় মই তাৰ ওচৰত আছিলো সেই সময়খিনিত মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছিল প্লিজ এয়া সঁচা কথা সম্পদা কি যে কুৎসিত চেহেৰা কি উৎকট দুৰ্গ বিশ্বজিৎ আহি আপোনাৰ ঘৰত আশ্ৰয় জনাইছো মই এই কাৰণে তোমাক পঠিয়াইছিলোঁ বিশ্বজিৎ বৰ্তমান মোৰ ঘৰতে আছে কি তোমাক লগ কৰিব বিচাৰে আমাৰ কিন্তু এয়া কেনেকৈ ঘটিলে সম্পদা আৰু এনেকুৱা কেনেকৈ হ'ল সেইবোৰ বহুত কথা আমাৰ আৰু এটা সময়ত মই বুজাই ক'লো এইটো তুমি তাত ঘৰত নকৰা কি ইয়াৰ পৰা গুচি নাযায় আমাৰ যাৰ ৰূপ দেখি জন্ম দিয়া মাতৃও সহ্য কৰিব নোৱাৰিলে মই কেনেকৈ কৰিম তথাপি তুমি বিশ্বজিৎক ভাল পাইছিলা দুদিনৰ পাছত বিয়াও হ'লাহেঁতেন বিশ্বজিৎক মই এতিয়াও বহুত ভাল পাওঁ কিন্তু সেইবুলি जरा जरा तुम्ही जरा 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 মই তোমাৰ বিশ্বজিৎ তোমাৰ বিশ্বজিৎ
বিশ্বজিৎ পৰিয়ালে কেতিয়া আহিছিল অলপ সময় হ'ল অলপ সময় হ'ল ইমান সময় বিশ্বজিৎ ইয়াতে আছে অথচ তই কাকো জনোৱা নাই আৰু আভা তুমিও ইমান সময় ইয়াতে আছা মই তোমালোকৰ ঘৰলৈ গৈ গম পালোঁ যে চম্পকে তোমাক ফোন কৰি মাতি আনিছে আৰু মই তেতিয়াই নিশ্চিত হওঁ যে বিশ্বজিৎ ইমান সময় ইয়াতে আছে আৰু চম্প তইতো অন্তত মোক বা পুলিচৰ কথাটো জনোৱা উচিত আছিল জানো উচিত আছে কিন্তু কিন্তু মই যি অৱস্থাৰ মাজেৰে এই সময়খিনি অতিবাহিত কৰিছোঁ তই কেনেকৈ বুজিবি মই ফোন কৰি আমাক ইয়ালৈ মাতি আনিছিলোঁ কিন্তু কিন্তু মোৰ ইচ্ছাৰ বিৰুদ্ধে আনকি মই বাহিৰলৈ যাওঁ বুলি সি মোক যাবলৈ দিয়া নাই সেই কোঠাৰ ভিতৰতে সি বন্ধ কৰি মোক ৰাখিছে মই আমাক মাকৰ চলেৰে বাহিৰলৈ যাওঁ বুলি ভাবিছিলোঁ সি মোক যাবলৈ সহায় কৰি দিলে এতিয়া কি ক'ত আছে সি মোৰ ওচৰলৈ আহিছিল একমাত্ৰ আভাক লগ পাবলৈ আচ্ছা এতিয়া কি ক'ত আছে কচোন তই তহঁত আগে আগে ওলাই গৈছে কি ক'লে এই মাত্ৰ ওলাই গৈছে তুমি সোনকালে ঘৰলৈ যাবা মই আহিছোঁ